এয়া আমাৰ ঘৰত আজি একঁকাল পানী হৈছিলে আগত এজন আমাৰ একঁকালো পানী হওঁতে আমি দাদাহঁতৰ ঘৰত আছিলোঁ। চাওকচোন ইমান পানী হৈছিলে একঁকাল পানী বহুত হৈছিলে। এতিয়া আমি থাকিব নোৱাৰো। কিন্তু দেউতাহঁতেহে ইয়াত থাকিব পাৰে। এতিয়া নামঘৰলৈ যাওঁ, নামঘৰত পুলি আছে। কিয় আপোনালোকে নাজানে নহয়, আমাৰ মিঠু কাইলৈ বিয়া, আজিও মানে চুলি কাটি দিব। নামঘৰত গৈ চবৰে কালি দিব, চবৰে বিয়া আজি। তিলু আমাৰ মিঠু খুৰা, তিলু বাবু দাদা, টিংকু দাদা চবৰে বিয়া। কিন্তু মই বাকী নামঘৰ নাজানো। এতিয়া চাওকচোন ৰুমটো ইমান হেৰি লাগি আছে, দেখিছে ৰুমটো কিমান হেৰি লাগি আছে। এইডাল চাওক, ইমান চিজিল লগা নাই। এইটো চাওকচোন ইমান বৰষুণ কিমান থাকিব বৰষুণ অথনিৰ পৰা ৰাতিপুৱা পৰিলে এতিয়া দেখোন এৰাই নাই। চাওক কিমান চিজিল লাগি থাকিব লাগে, দেখিছে এইসোপা চাওকচোন পাকঘৰ অৱস্থা, দেখিছে বাপৰে। আৰু বাচন চাওক, বাচনৰ অৱস্থা। বাচনৰ অৱস্থা চাওক। আমাৰ কাকা ৰুমত আমাৰ কাকা ৰুমালটো এয়া কাকা ৰুমাল ভাল হৈ আছে। কাকা ৰুমটো ভাল হৈ আছে। মই বৰষুণৰ হেৰিতে বহি আছো। আজিকালি বৰষুণতে বহি লগা হৈছে। আমাৰ বহি লগা হৈছে। কাকাক ইমান কৈ থাকিব লাগে, ভাগি দিয়া বুলি। কাকাই হেৰি কৰে নাই। চাওকচোন কিতাপ ৰুমটো চাওক, দেখিছে কিমান চিজিল লগা হৈছে। বৰষুণ চাওক, বৰষুণতো মই থাকিবলৈ মন নাযায়। ঠিক আছে, আজিলৈকে ভিডিঅ'টো সামৰিলোঁ। হাই।